নমস্কাৰ মোৰ ইউটিউব চেনেল স্বাগতম এতিয়া আমি সাধাৰণ গণিতৰ ক্লাছ 10 সাধাৰণ গণিতৰ মানে দুটা চলযুক্ত ৰৈখিক সমীকৰণ জোৰৰ পাঠটোৰ সমাধান কৰিবলৈ হ'লে আমি দুই ধৰণে কৰিব পাৰোঁ লৈখিক পদ্ধতি আৰু বীজীয় পদ্ধতি এতিয়া বীজীয় পদ্ধতি আকৌ তিনি ধৰণে প্ৰকাশ কৰিব পাৰি এটা হৈছে তোমাৰ প্ৰতিস্থাপন পদ্ধতি তাৰপিছত অপনয়ন পদ্ধতি আৰু এটা আছে বজ্ৰগুণন বা তিৰ্যক পদ্ধতি ইয়াৰে আমি প্ৰতিস্থাপন পদ্ধতিটো আমি কেনেকৈ কৰিব পাৰি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কেনেকৈ দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ x বা y ৰ মান উলিয়াব পাৰি সেই বিষয়ে আমি ক'বলৈ গৈ আছোঁ ধন্যবাদ প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত যদি সমীকৰণজোৰ সমাধান কৰিব লাগে এই সমীকৰণজোৰত থকা অজ্ঞাত ৰাশি x বা y যিকোনো এটাৰ মান উলিয়াব লাগিব এটা সমীকৰণৰ পৰা আৰু সেই মানটো আমি আনটো সমীকৰণত বহুৱাই দিব লাগিব আৰু এইটোৱে হৈছে আমাৰ প্ৰতিস্থাপন পদ্ধতি এতিয়া ইয়াৰ পৰা আমি সমীকৰণ দুটা ধৰি ল'লোঁ প্ৰথম সমীকৰণটো আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি ল'ম আৰু দ্বিতীয় সমীকৰণটো 2 নম্বৰ সমীকৰণ বুলি ধৰি ল'লোঁ এতিয়া 1 নম্বৰ সমীকৰণৰ পৰা পাওঁ 1 নম্বৰ সমীকৰণটো কি আছে আমাৰ 4x plus y plus 1 equal 0 আছে ইয়াৰ পৰা আমি অজ্ঞাত ৰাখি x বা y যিকোনো এটাৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব পাৰোঁ বা y ৰ মান উলিয়াব পাৰোঁ যদি আমি y ৰ মান উলিয়াও তেতিয়া আমাৰ মানটো উলিয়াবলৈ সহজ হয় আৰু যদি আমি x ৰ মান উলিয়াও তেতিয়াহ'লে x ৰ লগত 4 আছে 4টো আকৌ সেইফালে লৈ যাব লাগিব অলপ প্ৰব্লেম হয় গতিকে আমি যিটো সহজ হয় সেইটোৰ মানে আমি উলিয়াম আমি কাৰ মান উলিয়াবলৈ সহজ হ'ব সমীকৰণটোৰ পৰা y ৰ মানটো উলিয়াবলৈ সহজ হ'ব গতিকে y ৰ মানটো আমি উলিয়াবলৈ হ'লে y ৰ কাষত কি আছে চাব লাগিব y ৰ কাষত কি আছে 1 আছে আৰু কি আছে ইয়াতে 4x আছে গতিকে আমি সমান চিহ্নৰ সেইফালে লৈ যাম y ৰ কাষত থকা মানবিলাক সমান চিহ্নৰ এইফালে লৈ যাম মানে y ইকুৱেল কি হ'ব আমাৰ 4x টো আমাৰ প্লাছ হৈ আছে এইফালে আনসাৰ কি হ'ব -4x প্লাছ 1 হৈ আছে এইফালে আনসাৰ কি হ'ব -1 আৰু এই সমীকৰণটো আমি 3 নম্বৰ সমীকৰণ বুলি ধৰিম আৰু এই 3 নং সমীকৰণত আমি y ৰ মান কি পালোঁ -4x -1 আৰু এই y ৰ মানটো আমি ক'ত বহাই দিম 2 নং সমীকৰণত বহাই দিম কোনটো সমীকৰণত বহাই দিম 2 নং সমীকৰণত বহাই দিম তাৰমানে 3 নঙৰ পৰা কাৰ মান বহাম y ৰ মান ক'ত বহাই দিম 2 নঙত বহুৱাই পাওঁ এতিয়া 2 নংটো কি আছে 2 নংটো আমাৰ কি আছে চোৱা 2 নংটো আছে আমাৰ 3x plus 2y -3 equal 0 গতিকে ইয়াত 3x plus 2 into y আছে y নাপাতিবা y ঠাইত কি পাতিবা জানানে এইখিনি পাতিবা y ঠাইত কি পাতিবা -4x -1 ব্ৰেকেটত দিবা -4x -1 আৰু ইফালে কি আছে এইখিনি পাতিলোঁ y ৰ মানটো পাতাৰ পিছত আকৌ কি আছে 2y -3 পাতিলোঁ আৰু ইকুৱেল কি আছে 0 মানে 2 নং সমীকৰণটো চাই লোৱা এবাৰ 3x 2 into y ঠাইত আমি পাতিছোঁ এইখিনি আৰু লগতে কি আছে -3 ইকুৱেল কি আছে 0 এতিয়া ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে x ৰ মানটো আমি কেনেকৈ উলিয়াম 3x প্লাছ এই দুইটো যে আছে এই দুইটো -4x টো আছে -1 টো আছে তেনে চোৱা ইয়াতে কি চিন আছে প্লাছ ইয়াতে মাইনাছ প্লাছে মাইনাছে চিনটো কি হ'ব মাইনাছ হ'ব আৰু এইটো 4 × 2 = 8x আকৌ প্লাছে মাইনাছে মাইনাছ 2 × 2 আৰু লাষ্টত কি আছে -3 ইকুৱেল কি আছে 0 এতিয়া ইয়াৰ পৰা আমি কি পালোঁ 3x - 8x এইবিলাক সদৃশ পদ বুলি কয় যেতিয়া আমাৰ চলক একে থাকে বা চলকৰ ওপৰত থকা সূচকটো একে থাকে তেতিয়াহ'লে কি হয় এইটো সদৃশ পদ বুলি কয় গতিকে ইয়াত চলক x আছে আৰু সূচকো 1 আছে দুটাতে গতিকে এইটো সদৃশ পদ হ'ব গতিকে সদৃশ পদ যোগ আৰু বিয়োগ কৰিব পাৰি গতিকে ইয়াত আমাৰ যোগ বিয়োগ কৰিব পাৰি ইয়াতে বিয়োগ কৰিব লাগিব কাৰণ ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ হ'ব গতিকে এইটো মাইনাছ কৰিব লাগিব গতিকে আধৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব 5 -5x হ'ব কাৰণ ডাঙৰৰ আগত কি চিন আছে মাইনাছ চিন আছে আৰু এই দুটা সংখ্যা দুটাও যোগ বিয়োগ কৰিব পাৰিব গতিকে চোৱা মাইনাছে কি হ'ব প্লাছ হ'ব তাৰমানে 3 2 কিমান হ'ল 5 আৰু ডাঙৰৰ আগত মাইনাছ চিন আছে ইকুৱেল কি আছে 0 এতিয়া -5x এই 5টো যে 5ত -5 আছে এইটো ইফালে নিলে কি হ'ব +5 হ'ব ইয়াতে কি x ইকুৱেল এই -5টো ইয়াতে পূৰণ হৈ আছে এইফালে আনসাৰ কি হ'ব জানানে হৰণ হ'ব -5 কাটা গ'ল আকৌ ইয়াতে কি থাকিল এতিয়া 1 তাৰমানে x ৰ মান -1 x ৰ মানটো আমি কি পালোঁ -1 পালোঁ এতিয়া x ৰ মান -1 পালোঁ নহয় এই x ৰ মানটো আমি এই 3 নং সমীকৰণটো যে আছে তাতে বহাই দিম
3 নং সমীকৰণত বহুৱাই পাওঁ বহুৱাই পাওঁ 3 নং সমীকৰণটো কি আছে চোৱা যে y ইকুৱেল -4 ইনটু x xৰ ঠাইত -1 পাতিবা ব্ৰেকেটৰ ভিতৰত পাতিবা আৰু কি আছে -1 এতিয়া এইখিনি চোৱা মাইনাছে মাইনাছে প্লাস 4 গুণ 4 আৰু তে -1 আছে 4 পৰা গ'লে কি হ'ব 3 গতিকে আমি নিৰ্ণয় সমাধান পালো নিৰ্ণয় সমাধান মানে x আৰু y ৰ মান কি পালো x ৰ মান পালো 1 আৰু x ৰ মান -1 পাইছো আৰু y ৰ মান কিমান পাইছো 3 এনেকৈ ব্ৰেকেটত দি দিলে হ'ল ধন্যবাদ এইখিনিয়ে আজি প্ৰতিস্থাপন পদ্ধতিৰ নিয়মটো এনেকুৱা বাকি অংকবিলাক এনেকুৱাকৈ কৰিব লাগে মাত্ৰ দুটা সমীকৰণ দিয়া থাকে আৰু এই সমীকৰণ দুটাৰ পৰা যিকোনো এটা সমীকৰণৰ পৰা x বা y ৰ মান উলিয়াই ল'ব লাগে আৰু সেই মানটো আনটো সমীকৰণত বহুৱাই দিব লাগে আৰু বহুৱাই দিয়াটোৱে হৈছে প্ৰতিস্থাপিত কৰা বা প্ৰতিস্থাপন কৰা ধন্যবাদ